ফাদিল হল আলমগঞ্জ বজাৰৰ ব্যৱসায়ী কমিটিৰ প্ৰকৃত স্বৰূপ। মাথোন টকাৰ লোভত কিছুমান ব্যক্তিয়ে হাজাৰ বিজাৰ পথচাৰীক যাতায়াতত জমাৰ যাতনা ভগাবলৈ বাধ্য কৰাইছে। এই ব্যক্তিজনলৈ মন কৰক, এইজন হৈছে আলমগঞ্জ গেৰামাৰী প্ৰথম খণ্ড গাঁৱৰ নুৰ হুছেইন। তেওঁক লাগে দাদাগিৰি টেক্স। তেওঁৰ কাম হৈছে ই ৰিক্সা আৰু যাত্ৰীবাহী অটো গাড়ীৰ পৰা টকা সংগ্ৰহ কৰা। তেওঁক টকা দিলেই গাড়ীবোৰ বজাৰৰ ভিতৰত সোমাই য'তে ত'তে পাৰ্কিং কৰিব পাৰে। আমাৰ প্ৰশ্ন, টকা সংগ্ৰহ কৰি বজাৰৰ ভিতৰত ই ৰিক্সা আৰু অটো গাড়ীবোৰক সোমাবলৈ দিয়াৰ অনুমতি কোনে দিলে এইজন নুৰ হুছেইনক? এই ক্ষেত্ৰত আলমগঞ্জ বজাৰ কমিটিৰ নীৰৱ ভূমিকা পালন কৰা পৰিলক্ষিত হৈছে। কিয় কাণসাৰ দিয়া নাই বজাৰ কমিটি? ইয়াৰ লগত জড়িত হৈ আছে নেকি বজাৰ কমিটিও? এই অসাধু চক্ৰটোৰ লগত কোনকেইটা ৰবৰালি জড়িত হৈ আছে উলিয়াব পাৰিবনে ধৌবুৰী প্ৰশাসন? এই অসাধু চক্ৰটোৰ লগত কোনকেইটা ৰবৰালি জড়িত হৈ আছে উলিয়াব পাৰিবনে ধৌবুৰী প্ৰশাসন, গৌৰীপুৰ আৰক্ষীয়ে? পৰ্বতজোৰাৰ পৰা মোজাহাৰ আলীৰ ৰিপৰ্ট, ডি নিউজ এক্সপ্ৰেছ 365। কিমান টকা লৈছে? 10 টাকা। কোনে লয়? ওই এক মোটা করে মানুষ হয়, उसका नाम जान की दिना की बानी नूर हुसैन। ডেইলিকে লৈ থাকে? डेली के ना पहले हाथ पर কিহৰ কাৰণে লয়? हाथ ना लाइटा गाड़ी रास्ता दे चले ওটা খাজা ৰাস্তাত চলাৰ কাৰণে? 10 টাকা। কিবা রিসিপ্ট দিয়ে নাকি? কিবা ৰিচিপ্ট? আপোনালোকে যদি পইচা নিদিয়ে তেনেহ'লে পয়সা নিদিলে একদম চিঠি একদম বাজারে ওলাই দিব। আপোনাক যে পইচা, আপুনি যে পইচা দি থাকে মানুহজনক, কিবা প্ৰমাণ দিয়ে নেকি? প্রমাণ কি করে? প্ৰমাণ নহ'লে আপুনি কেনেকৈ গম পাব যে মই এই পইচা সংগ্ৰহ কৰিলোঁ? প্রমাণ দেওয়ার পরে এই যে চিহ্ন দিছে ওটা দিছে এটাই। এইটোৱে ৰিচিপ্ট? হ্যাঁ এইটো রিসিপ্ট, এটা লিখে দিব ওটা হচ্ছে। আপোনাক এটা কথা সুধিছোঁ মই, যদি আপুনি পইচা নিদিয়ে তেনেহ'লে কি আপোনাক বজাৰত আহিব নিদিয়ে নেকি? বাজারত আসবা যায় না, তার মানে আমরা যদি খাজা না দিই গাড়ি চাবি গাড়ি নেয় কোনো নয়। ওই মোটা করে তোমার নূর হোসেন কোন হয়। যেহেতু ইয়াতে চৰকাৰী এটা গৰুৱাটিৰ জাগা আছে, আপুনি তাতে ষ্টেণ্ড বনাব পাৰে, ইয়াতে কিয় ৰাখিছে? বেশি নাই গাড়ি নাই যে কিবা টকা সংগ্ৰহ কৰে নেকি কোনোবাই? কোনোবাই কি টকা সংগ্ৰহ কৰে নেকি? পইচা লয় নেকি? 10 টাকা হাটের দিন করে ডেইলি হাটে 10 টাকা করে লয়, কোনো রিসিপ্ট নেই? রিসিপ্ট ছাড়া লয়?